हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल এইটো মোৰ 4 নম্বৰ ব্লগ তো আজি হল 1 মে বহাগৰ 17 তাৰিখ আজি আমাৰ কাষত থান এখন আছে বুঢ়াগড় থান বুলি কয় তাতে ভঠেলি আছে তো এতিয়া আমি ভঠেলি চাব যাম মানে ৰাতিপুৱাই দেউতাক লৈ যাব লাগিব দেউতাক মানে বৃক্ষৰোপণ কৰিব মাগছি তো তাকে লৈ যাম তাৰপিছত গধূলি আৰু এবাৰ যাম তো ভিডিঅ'টো চাই থাকক কেনেকুৱা পাই জনাব পিনে আমাৰ বেলি আজি আপোনালোকক আমাৰ বেলিৰ লগত চিনাকি কৰি দিছোঁ আজি আপোনালোকক তো আমাৰ বেলি হাই বেলি কি উচ্চ তুমি হি হি হা 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 কি খাইছ এইগিলা বটল চটল নাখে ই বিৰাট ফূৰ্তি কৰি থাকে একদম ইয়াৰ বয়স 7 মাহ হ'ল আমাৰ বেলি এক দেখা হ'ব মাজে মাজে মোৰ ব্লগত তো গাইজ দেউতাই বৃক্ষৰোপণ কৰা হৈ গ'ল এতিয়া আমি ঘৰত যাওঁ এয়া দিনৰ ভাগৰ অলপ পৰিৱেশ এতিয়া ভালকৈ নেদেখাওঁ ইভিনিং দেখাই আছোঁ গাইজ আমি এয়া ভঠলি আহি পালোঁ আজি আমাৰ ইয়াতে ভঠলি হৈ আছে বৰষুণ দি দিলে গাইজ মই কি শুনিছোঁ আন্তৰিক সেৱা জনাইছোঁ আৰু নৱবৰ্ষৰ অসমীয়া নৱবৰ্ষৰ দেৰিকৈ হ'লেও শুভেচ্ছা জনাইছোঁ ইয়াতে প্ৰথমতে চিনাকি কৰি দিছোঁ বড়োলাঘাট দেখিছিলে আলি পুলিচ
আৰু তেওঁৰ নাম হ'ল বিজু আহমেদ। আচ্ছা যিয়ে নহওক মোক ইয়াতে কমেডি কৰিব কৈছে। কমেডি কি কৰিম, মোৰ মানে বিৰাট টেনশ্যন। এতিয়া টেনশ্যনৰ কথা মই আপোনালোকৰ আগত কি কৰিম, মেনশ্যন তাৰ কোনো চলিউশ্যনেই নাই। মানে কথাটো হৈছে এনেকুৱা, আমাৰ কাষত এটা বুঢ়া আৰু এটা বুঢ়ী থাকে। বুঢ়ী লগাই লিপষ্টিক ঘূৰাই মাৰে চকুত টিপ। যেতিয়া বুঢ়ীয়ে লিপষ্টিক লগাই ঘূৰাই চকুত টিপ মাৰে, বুঢ়ীয়ে লাজ পাই, ল'ৰা আছে, ছোৱালী আছে, বোৱাৰী আছে, বুঢ়ীয়ে বুঢ়াক খঙতে মাৰি দিছে বুঢ়ী। বুঢ়া গ'ল পৰি গ'ল মৰি। মৰাৰ পিছততো কেছ হ'ল। কেছ হোৱাৰ পিছত মানে পুলিচক খবৰ দিলে, আমাৰ আলি পুলিচ গ'ল। আলি পুলিচ গৈ বুঢ়ী সুধিছে, এই বুঢ়ী হোৱাট ইজ দ্য কেছ, হোৱাট ইজ দ্য কেছ? তেতিয়াহে বুঢ়ী কৈছে, অ' বাবা আগবুঢ়ীত চেছ। আৰু ভূপতি ৰাঘৱ ৰাজা মিঠাতেলৰ দাম বাঢ়িছে, বই চব্জি খাম, আমি বই চব্জি খাম। চিলিণ্ডাৰৰ দাম বাঢ়িছে, কেনেকে বনাম? ভাবিছিলোঁ বাইকখন লৈ ওলাই অলপ যাম, পেট্ৰলৰ দাম বাঢ়িছে, কেনেকে চলাম? নিজে কৰিছিলোঁ, নিজে কৰিছিলোঁ। আচলতে মই সুধো দেচোন পদ কেই প্ৰকাৰৰ আৰু কি কি? পদ 4 প্ৰকাৰ। 4 প্ৰকাৰ কি? আপদ, বিপদ, লম্পদ আৰু সম্পদ। এইবাৰ আমি মঞ্চত আগবঢ়াই দিছোঁ টুপলীয়া বিহু হুঁচৰি দল, আৰু টুপলীয়া বিহু হুঁচৰি দলৰ পিছত মীনাক্ষী মেধিকা জয় থাকিবলৈ আহ্বান জনাইছোঁ। Nasu lagi se
কাগুন ধাবলীলা কাগুন পলে সোপাও দুপুরা পলে সোপাও দুপুরা দেবী ও হরমাই তোকে আমি বলি হায় মায়া পরে ঘর আজি যোৱা বছৰ মাটি তুলিব উখ গৈ মই তুলিলো উখ গৈ মই তুলিলো বেবী কেঁচাক ৰাইজ গাছৰ তলত আছোঁ বৰষুণৰ কাৰণে গাছে শাক দিয়ে আৰু এতিয়া চব ছাতা লৈ আছে ছাতা লৈ হ'লেও বিহু চাই আছে গাইজ তোমালোকে 2 গুণে বেছি পঢ়াৰৰ কথা কৈছোঁ তোৰ ফাটা নাই মোৰ ফাটছি গাইজ এওঁৰ নাম বিপুল দাস হয় এজন বিশেষভাৱে সক্ষম ডেন্সাৰ ইমান ধুনীয়া নাচিছিল সেইকাৰণে ভিডিঅ' ক্লিপ এটা শ্বেয়াৰ কৰিলোঁ ডিম্বেশ্বৰ হুজুৰে 50 টকা আগবঢ়াইছে বিশিষ্ট ব্যৱসায়ী হেমন্ত হুজুৰে 100 টকা আগবঢ়াইছে আৰু প্ৰাঞ্জল বৈশ্যই 50 টকা আগবঢ়াইছে আৰু শৰৎ দাসে 100 টকা আগবঢ়াইছে আনন্দপুৰত সকলো বিহু কৰ্মচাৰী আৰু ফৈছালী ৰমেন দাক লোক কমিটি সকলোকে মই ধন্যবাদ দিছোঁ আজি মই যোৱাকালিও মই প্ৰগ্ৰেম কৰিছোঁ আৰু 18 মে'ত আপোনালোকে টিভিত দেখা পাব আসাম টাক্সত মোৰ নতুন অডিশ্যন চলি আছে তাতে মই অডিশ্যনত চিলে গৈছোঁ আপোনালোকে 6:30 বজাত মোক টিভিত দেখা পাব আৰু মই আৰু 16 অক্টোবৰত মই এটা অডিশ্যন দিছিলোঁ তাৰ চাইনিন টাচ বুলি কয় তাতে মই উইনাৰ হৈছোঁ অসমৰ ভিতৰত আপোনালোকে আশীৰ্বাদ দিয়ক মই এনেকৈ আগবাঢ়োঁ আৰু মই যোৱাকালিও ডেন্স শিকাইছিলোঁ মোৰ ষ্টুডেণ্ট 4জনক শিকাইছিলোঁ তাৰে ভিতৰত এজন ষ্টুডেণ্টে BA পাছ কৰা তাই প্ৰথম স্থান অধিকাৰ কৰিছে ধন্যবাদ গাইজ বিহু চিহু চাই আহিলোঁ এতিয়া ৰাতি প্ৰায় 11টাই বাজে তো এতিয়া ভাত পানী খাই শুওঁ আৰু তো ভিডিঅ'টো ইমানখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ'ত লগ পাম থেংক ইউ বাই বাই